নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকৰ বাবে এটা সহজতে বনাব পৰা আমৰ ৰেচিপি লৈ আহিছোঁ। ৰুকা আমৰ আচাৰ। প্ৰথমে আমি আমখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত ৰ'দত অলপ সময়ৰ কাৰণে শুকাবলৈ দিলোঁ। ৰ'দত নিদিলেও আপোনালোকে কাপোৰ এখনৰ সহায়েৰে ভালদৰে মোহাৰি ল'ব। আমখিনি ৰুকিবৰ বাবে আমাৰ এখন ৰুকনিৰ প্ৰয়োজন হ'ব। প্ৰথমে আমি আমৰ বাকলিখিনি ভালদৰে গুচাই ল'ম। এই আমৰ ৰেচিপিটোৰ কাৰণে আমাক টেঙা মিঠা আম হ'লে বেছি ভাল হয়। আমকেইটা আমি ভালদৰে ৰুকি ল'লোঁ। আমখিনিত এচামুচ হালধি দি ভালদৰে সানি ল'ম। আমখিনিত হালধি ভালদৰে সানি লোৱাৰ পাছত আমি এখন প্লেটত আমখিনি পাতলকৈ মেলি দিছোঁ। আমখিনি আমি ৩-৪ ঘণ্টাৰ বাবে চোকা ৰ'দত শুকুৱাই ল'ম, যাতে ইয়াৰ অতিৰিক্ত পানীখিনি শুকাই যায়। ৰ'দত দি থকা অৱস্থাত এনেদৰে এখন চামুচৰ সহায়েৰে ভালদৰে আকৌ মেলি দিব, যাতে ভালদৰে পানীখিনি শুকাই যায়। পানীবোৰ প্ৰায় শুকাই গৈছে। এতিয়া এখন কেৰাহীত আমি তেল দি তেলখিনি ভালদৰে ধোঁৱা ওলোৱালৈকে গৰম কৰি ল'ম। ৰ'দত শুকাই লোৱাৰ পিছত আচাৰখিনি এনেকুৱা ধৰণৰ হয়। তেলখিনি ভালদৰে গৰম হৈ অহাত তাত মই পাঁচফোৰণ আৰু নিমখ 1.5 চামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। তেলখিনি সামান্য কুহুমীয়া হোৱাত আচাৰখিনিৰ ওপৰত ঢালি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। আৰু লগতে কাশ্মীৰী ৰেড চিলি পাউডাৰ 2 চামুচ ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ টেঙা মিঠা ৰুকা আমৰ আচাৰখিনি ৰেডি হৈ গ'ল। অকল পাঁচফোৰণহে ব্যৱহাৰ কৰিছোঁ, অন্য কোনো মছলা দিয়া নাই। এই ৰুকা আমৰ আচাৰ ৰেচিপিটো অতি কম সময়ৰ ভিতৰতে বনাব পাৰি আৰু সামগ্ৰীও বেছি প্ৰয়োজন নহয়। জ্বলা খাই ভাল পোৱাসকলে তাত জলকীয়া ব্যৱহাৰ কৰিব। মই ঘৰতে হোৱা সৰু সৰু জলকীয়া ইয়াত দি দিছোঁ। যিকোনো আচাৰ ৰ'দত দিব লাগে, তেতিয়া বহু দিনলৈ ভালে থাকে। এই ৰুকা আম খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে বনাই চাবচোন, খাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই থাকে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।